আমাৰো নিবনুৱাসকলে যথেষ্ট সংখ্যকে শিক্ষকৰ চাকৰিটোলৈ বাট চাই থাকে আপোনালোকে ইতিমধ্যে তাৰ ভালেখিনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু মুঠতে কিমানমান নিযুক্তি আপোনালোকেতো 1 লাখ নিযুক্তিৰ ভিতৰত আপোনালোকৰ সংখ্যাটো থাকিব কিন্তু সামগ্ৰিকভাৱে বহু খালী পদ আছে প্ৰতি বছৰে এইবাৰ মই দেখিছোঁ 31 মাৰ্চত মোক পৰিসংখ্যা কৈছিল কাহিলীপাৰাত মই সোধোতে যে এইবাৰ 31 মাৰ্চত বহু স্কুলত দুজন যদি আছিল এজনে ৰিটায়াৰ কৰিছে এনেকুৱা পৰিস্থিতি হৈছে কিমান মান আহিব পাৰে বাৰু এবাৰ মুঠতে 20,000ৰ ওপৰত হ'ব আৰু লগে লগে একেটা সময়তে নতুন বহু 20,000 এই 1 লাখৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ মাজত সোমাই আছে কিমান মানত শেষ হ'ব এই সোমাই আছে এই গোটেইখিনি নিযুক্তি আমাৰ হৈ যাব আৰু তাৰ লগে লগে নতুন পদ এখিনিও সৃষ্টি হ'ব কাৰণ পুৰণা আমাৰ এভাৰেজ 6,000 মান চাকৰি বছৰে ওলাব লাগে ডিউ টু ৰিটায়াৰমেণ্ট সেইখিনিৰ উপৰিও বহু শিক্ষকে তেওঁলোকে LPত আছিলে এতিয়া UPত গুচি যাব UPত আছিলে তেওঁলোক মানে হাইস্কুলত গুচি যাব বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে গুচি যাব সেই পদবিলাকো খালী হ'ব গতিকে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ আৰু যিটো এটা আৰম্ভ কৰিলোঁ এই বছৰে আমি আৰম্ভ কৰিলোঁ এতিয়া এই বছৰ যদি এইখিনি নিযুক্তি দি দিব পাৰোঁ অহা বছৰ যদি আৰু খালী হোৱা 6,000 নিযুক্তি তেতিয়াহ'লে আমি ভাবোঁ যে যথেষ্ট আমাৰ যিসকল শিক্ষিত কোৱালিফাইড ব্যক্তি আছে যিসকলে শিক্ষকতা কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল সুযোগ হ'ব মানে সাজু হ'ব পাৰে আৰু যি শিক্ষকতা কৰিব বিচাৰিছে এই সময়ছোৱাত এতিয়া আপোনালোকে নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতভাৱে আগবঢ়াই লৈ যাব নতুন শিক্ষানীতি বিশেষকৈ শিক্ষানীতিৰ বলবৎকৰণৰ লগে লগে স্থায়ী শিক্ষক নিয়মীয়া শিক্ষকৰ কথা বিশেষভাৱে কোৱা হৈছে গতিকে আমাৰ বিদ্যালয়সমূহ চলাবলৈ কিছু কিছু ঠাইত হয়তো বহু শিক্ষক আছে গুৱাহাটী মহানগৰী বা আশে পাশে থকা নগৰীয় বিদ্যালয়সমূহত সুচল যোগাযোগৰ বিদ্যালয়সমূহত বহুত শিক্ষক আছে এতিয়াও কিন্তু ভিতৰুৱা কিছু এলেকাত শিক্ষক কম গতিকে নিয়মীয়া শিক্ষক পৰ্যাপ্ত কৰাৰ ব্যৱস্থাটো মানে সেইটো এটা চৰ্ত আপোনালোকৰ এইটো আমি এটা প্ৰণালীবদ্ধভাৱে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু তাৰ কাৰণে এটা ৰোডমেপ প্ৰস্তুত কৰা হৈছে এতিয়া শিক্ষকৰ বদলীকৰণৰ কাৰণে আমাৰ এটা পৰ্টেল আমি মুকলি কৰিলোঁ সেই পৰ্টেলত প্ৰথম পৰ্যায়ত আমাৰ যিমান শিক্ষক আছে সকলো শিক্ষকৰ তেওঁলোকৰ পঞ্জীয়ন হ'ল তেওঁলোকৰ তথ্যসমূহ আমি এতিয়া লাভ কৰিলোঁ প্ৰথম পৰ্যায়ত যিখিনি পাৰস্পৰিক মানে বদলীকৰণ মিউচুৱেল যিখিনি ট্ৰান্সফাৰ হ'ব লাগে সেইখিনিৰ আবেদনখিনি আমি গ্ৰহণ কৰিছোঁ তাতে 1,000তকৈ অধিক আবেদন যি দুয়োটা পক্ষই ইজনে সিজনক জানে তেওঁলোকে আবেদন কৰিছে তাৰ উপৰিও প্ৰায় 4,000ৰ ওপৰত শিক্ষকে আবেদন কৰিছে যে আমি মিউচুৱেল ট্ৰান্সফাৰ বিচাৰোঁ কিন্তু তেওঁলোকে পাঁচজন বিচাৰি পোৱা নাই কিন্তু পৰ্টেলটোত এতিয়া তেওঁলোক ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত বেলেগ আকৌ যিসকলে বদলি বিচাৰে তেওঁলোকে তাৰ মাজত নিজৰ মানে বদলি কৰিবলগীয়া মিউচুৱেল পাৰ্টনাৰ তেওঁলোকে বিচাৰি হয়তো পাই যাব গতিকে সংখ্যাটো বাঢ়িব ইয়াৰ পাছত আমি যিখিনি এডভাৰটাইজ কৰিলোঁ যিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছত আছে এইখিনি এগেইনষ্ট চাৰ্টেন ভেকেঞ্চি নিৰ্দিষ্ট খালী পদৰ বিপৰীতে এই নিযুক্তিখিনি হ'ব 20,000 নিযুক্তি হয় এই নিয়মীয়া পদ হয় গতিকে এওঁলোকৰ নিযুক্তিখিনি আমাৰ ভিতৰত তেওঁলোক নিযুক্তি হৈ যাব এই নিযুক্তিৰ পাছত আমি আৰম্ভ কৰিম ৰেচনেলাইজেশ্যন